ৰাতিপুৱাই হাতত চালনি লৈ আৰু ৰ'দটো চাওকচোন আৰু এয়া আমাৰ ৰাতিপুৱাৰ আগফালৰ পৰিৱেশ। এয়া দেখিছেনে সন্মুখত শেৱালি ফুল, শৰৎ মানেতো শেৱালিৰ মনোমোহা সুবাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি একেবাৰে আধৰুৱা নহয় জানো। আৰু এই শেৱালিৰ জোপাৰ কাষতে আমাৰ উজ্জ্বলি আছে জবাজনী। শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা, সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। আৰু সেইবাবে ৰাতিপুৱাই শেৱালি ফুলখিনি বুটলি ল'লোঁ। আৰু ইয়াৰ ফুল পাত দুয়োটা সমানে উপকাৰিতা। ইয়াৰ উপকাৰিতা কৈ মই শেষ নহ'ব। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু শেৱালি ফুল, আৰু কেনেদৰেনো খায়? আৰু যদি তিতা বুলি নাখায় তেনেহ'লে গৰম পানীত অকণমান তিয়াই থ'বচোন, একেবাৰে তিতা ভাৱ নোহোৱা হ'ব। তেনেহ'লে ব'লকচোন আজি বতৰৰ জুতিকে লওঁগৈ। আৰু একেবাৰে সহজ পদ্ধতিত বনালোঁ মই, আৰু শেষত এটা ডিম ভাঙি দিলোঁ একেবাৰে সহজকৈ। খাবলৈ কিন্তু বৰ সোৱাদ হৈছিলে জানেনে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। আজিলৈ ইমানেই, বাই।